হাই এভৰিৱান, আজি চাওঁ আহক আপোনালোকৰ আজিৰ পৰা অৰ্থাৎ ২৭ তাৰিখৰ পৰা ৩ তাৰিখলৈকে সপ্তাহটো আপোনালোকৰ বাবে কেনেকুৱা হ'ব। তাৰ আগতে আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ কাষত থকা যিটো বেল আইকন সেইটো অন কৰি ৰাখিব, যাতে আমি দিয়া ভিডিঅ'ছবিলাকৰ ন'টিফিকেশ্যনছ আপুনি আগতেই পায়। কাৰণ আমি যিবোৰ ভিডিঅ'ছ আগবঢ়াওঁ সেইবোৰ আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বিভিন্ন ঘৰুৱা ৰেমেডিছ লগতে স্পিৰিচুৱেল আধ্যাত্মিকতাৰ ওপৰতে বনোৱা হয়। এতিয়া ইয়াতে দিয়া ৩টা পাইলৰ ভিতৰত যিকোনো এটা পাইল চুজ কৰক। যিসকলে পাইল 1 চিলেক্ট কৰিছে তেওঁলোকৰ সপ্তাহটোত কিছু সংখ্যক মনলৈ অকলশৰীয়া ভাৱ আহিব পাৰে। আপোনালোকে হয়তো অকলশৰে থাকি ভাল পাব পাৰে, লগতে আপোনালোকৰ স্বাস্থ্যৰ কিছু ক্ষেত্ৰত অকণমান বেয়া দেখিবলৈ পোৱা গৈ আছে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। মেইনলি আপোনালোকে গৰম আহিছে বুলি ঠাণ্ডা নাখাব, কাৰণ এয়াৰ এলিমেণ্টৰ লগত জড়িত আপোনাৰ হেল্থ ইছ্যুছ হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰ আপোনালোকৰ খুব বেছি ভাল। কেৰিয়াৰত যিবোৰ কাম কৰিম বুলি ভাবিছে তাৰ বাবে আপোনালোকৰ ওচৰত অপৰচুনিটিছ আহিব। লগতে আপোনালোকে যিবোৰ প্লেন কৰিছে সেই প্লেনবোৰ লাহে লাহে ফুলফিল হোৱা আৰম্ভ কৰিব। কিন্তু ৰিলেশ্যনশ্বিপত কিছু আপোনালোকে গুৰুত্ব দিব লাগিব। আপোনালোকৰ ৰিলেশ্যনশ্বিপটোত ক'ৰবাত নহয় ক'ৰবাত এটা এনেকুৱা পইণ্ট আহি পাব পাৰে এই সপ্তাহটোত, য'ত নেকি আপুনি ৰিলেশ্যনশ্বিপটোত ভাল বেয়া কি হৈ আছে একো ধৰিব নোৱাৰিব আৰু সকলোবিলাক চাৰেণ্ডাৰ জ'নত থকা যেন অনুভৱ হ'ব পাৰে। গতিকে এই এনাৰ্জিৰ পৰা আপোনালোকে যাতে নিজকে প্ৰটেক্ট কৰি ৰাখে তাৰ বাবে কমেণ্ট কৰিবলৈ নাপাহৰিব প্ৰটেক্ট বুলি। এতিয়া আহিছোঁ পাইলটো। যিসকলে পাইলটো চুজ কৰিছে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত তেনেকুৱা একো দেখা নাই যদিও আপোনালোকে অভাৰ থিংকিং নকৰিব। কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ অপৰচুনিটিছ আহিব। কেৰিয়াৰ ফ্ল' দেখিবলৈ পোৱা যাব আৰু খুব কুইক এণ্ড ফাষ্ট চেঞ্জেছ আপোনাৰ কেৰিয়াৰত আহিব। কেৰিয়াৰ ৰিলেটেড আপোনালোকৰ ট্ৰেভেলো হোৱাৰ চান্সেছ কিন্তু আছে। ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ ৰিলেশ্যনশ্বিপত অকণমান ইছ্যু দেখিবলৈ পোৱা যাব। যিসকল ছিংগলছ তেওঁলোকৰ হয়তো কনফিউজনছ বাঢ়িব পাৰে যে কাৰ লগত থাকিলে তেওঁলোকৰ ফিউচাৰটো বেটাৰ হ'ব, আৰু যিসকল অলৰেডি ৰিলেশ্যনশ্বিপত আছে নাইবা যিসকল অলৰেডি মেৰিড হয় তেওঁলোকৰ ৰিলেশ্যনশ্বিপত কিছু এটা জ'ন এনেকুৱা থাকিব য'ত নেকি তেওঁলোকে একো ভাবি নাপাব পাৰে। চ' এই সুন্দৰ এনাৰ্জিটো ক্লেইম কৰিবৰ বাবে আপোনালোকে ক্লেইম বুলি কমেণ্ট কৰিব। এতিয়া আহিছোঁ পাইল 3। পাইল 3 যিসকলে চুজ কৰিছে তেওঁলোকৰ সপ্তাহটোত হেল্থ খুব বেছি ভাল থাকিব। যিসকলৰ হেল্থৰ ইছ্যুছ অলৰেডি হৈ আছে তাৰ পৰা লাহে লাহে আপোনালোকে আৰোগ্য হোৱা আৰম্ভ কৰিব। কেৰিয়াৰ ৱাইজ আপোনালোকৰ অকণমান কনফিউজনছ আহিব পাৰে। চ' যিমান পাৰে কেৰিয়াৰত বেলেঞ্চ থাকিবলৈ ট্ৰাই কৰিব। মনলৈ যি অহা নিগেটিভিটিবোৰ আপোনালোকে আঁতৰাই পঠিয়াব। তাৰ বাবে আপোনালোকে এটা ছুইটছত চেঞ্জ কৰিব পাৰে, ক্লিয়াৰ কাট কেঞ্চেল। ৰিলেশ্যনশ্বিপ ৱাইজ খুব বেছি ভাল। ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ গ্ৰ'থ আছে। ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ ছাকচেছ আছে। চ' উইকটো আপোনালোকৰ বাবে খুব বেছি পজিটিভ। এনাৰ্জি ক্লেইম কৰিবৰ বাবে পজিটিভ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়ালৈকেও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ এণ্ড গড ব্লেছ ইউ এভৰিৱান।